যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আহিছে এটা গুড নিউজ। এই বছৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলক অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে পাৰ মান্থ 300 কৈ দিব। কিছুদিন পূৰ্বে এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছিল। এই টকা এই কাৰণে দিয়া হ'ব যাতে ছাত্ৰ ছাত্ৰীসকলে এই টকাৰ জৰিয়তে টিউচন কৰি মেট্ৰিক পৰীক্ষাত ভাল ফলাফল আনিব পাৰে। 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। আৰু এই 300 টকাৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে, কেতিয়া এই টকা প্ৰদান কৰিব, সবিশেষ তোমালোকে এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। গতিকে পলম কিয়, এতিয়াই তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া।